নমস্কাৰ বন্ধুসকল, মোৰ কাতি বিহু অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই আছোঁ কাতি বিহু মনাই কিনে আছোঁ বৰ্তমান ৰাস্তাৰ কাষত বহি আছোঁ, মানে এই আপেল তো আপোনালোকে কেনেকৈ পথাৰত বনাই আছে চাগে কাতি বিহু। তো মইতো ৰাস্তাত বনাই আছোঁ। এইফালে আছে আপেল কোম্পানীৰ, আইফোনৰ কোম্পানীৰ গাড়ীখন, সেইখন আপেল মানে একদম খাটাৰ আইফোনৰ গাড়ী। তো মানে আপেলৰ ওপৰত থাকে, আইফোনৰ গাড়ীৰ ওপৰত আপেলেই থাকে। তো আপোনালোকৰ কাতি বিহু কেনেকৈ বনাই আছে আপোনালোকে কমেণ্ট দিব মোক প্লিজ। আৰু মোৰতো ৰাস্তা পদূলিয়ে কাতি বিহু বনাই আছোঁ। কাতি বিহু মানে ইয়াত মই বহিৰাজ্যত আছোঁ, বহিৰাজ্য মানে কেৰেলাত। আপোনালোকে কেনেকৈ উদযাপন কৰিছে এইবিলাক অলপ কমেণ্ট দিব। আৰু মই উদযাপন দেখিছে আপোনালোকে ৰাস্তা পদূলি ঘাটে এইবিলাক বহি আছোঁ কেৰেলালৈকে। তো মোৰ ফালৰ পৰা চবকে সকলো বন্ধুবৰ্গলৈ মোৰ ফালৰ পৰা কাতি বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।